নমস্কাৰ বন্ধু বান্ধৱীসকল শিক্ষা অসম চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছো। আজি মই হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভৰ মফিজুদ্দিন আহমদ হাজৰিকাদেৱে ৰচনা কৰা বিশ্ব কণিকৰ কবিতাটোৰ এটা চমু আলোচনা আৰু তাৰ প্ৰশ্ন উত্তৰসমূহ লৈ আহিছো। এতিয়া যদি আমি মফিজুদ্দিন আহমদ হাজৰিকাদেৱৰ বিষয়ে ক'বলৈ যাওঁ তেতিয়া এইটো কথা জানিব লাগিব মফিজুদ্দিন আহমদ হাজৰিকাদেৱ জোনাকী যুগৰ কবি সাহিত্যিকসকলৰ সমসাময়িক আছিল যদিও তেওঁ কিন্তু জোনাকী কাকতৰ লগত জড়িত নাছিল। তেওঁ যিহেতুকে জোনাকী কাকতখনৰ লগত জড়িত নাছিল সেয়েহে তেখেতৰ লিখনিৰ শৈলী আৰু কবিতাৰ বিষয় ছন্দৰীতি সেইবোৰ বেলেগতকৈ অলপ পৃথক আছিল। তেখেতৰ লিখনিসমূহত সহজ সৰল ঘৰুৱা ভাষাৰ প্ৰয়োগ হৈছিল, আধ্যাত্মিক আৰু দাৰ্শনিক ভাৱৰ প্ৰকাশ ঘটিছিল, লগতে সহজবোধ্য ৰূপকৰ ব্যৱহাৰ কৰিছিল। অসমীয়া কবিতাৰ বহল ক্ষেত্ৰখনলৈ আধ্যাত্মিক তথা দাৰ্শনিক চিন্তাধাৰা কেনেদৰে আহিছিল মফিজুদ্দিন আহমদ হাজৰিকাদেৱৰ বিশ্ব খনিকৰ কবিতাটোৱে সেই কথাটোৰ আভাস দিয়ে। এইগৰাকী মহান কবিৰ প্ৰথম কবিতা পুথিখন আছিল জ্ঞানমালিনী। মন কৰিবলগীয়া কথা যে এই কবিতা পুথিখনৰ বাবেই তেওঁক অসমীয়া সমাজত জ্ঞানমালিনী কবিৰূপে জনাজাত। আজি আমাৰ পঠনীয় কবিতাটো হৈছে বিশ্ব খনিকৰ। এতিয়া বিশ্ব খনিকৰ কবিতাত শব্দটোৱে কাক বুজাইছে? এতিয়া আমি সকলোৱে জানো যে বিশ্ব মানে হৈছে আমাৰ গোটেই পৃথিৱীখন বা বিশ্ব ব্ৰহ্মাণ্ডখন, আৰু খনিকৰ মানে হৈছে নিৰ্মাণ কৰোঁতা, যিয়ে নিৰ্মাণ কৰে। গতিকে বিশ্ব ব্ৰহ্মাণ্ডখন যোনে সৃষ্টি কৰিছে তেওঁকেই আমি বিশ্ব খনিকৰ বুলি জানিব পাৰোঁ বা জানো। আমি গোটেই কবিতাটো অধ্যয়ন কৰি চালে এইটোৱে বুজি পাওঁ, যদি আমি থুলমূলকৈ বুজিবলৈ যাওঁ যে আমাৰ সকলোৰে ঈশ্বৰ এজনেই। বিভিন্ন ধৰ্ম সম্প্ৰদায়ৰ মানুহে ভিন ভিন ধৰণেৰে পূজা অৰ্চনা কৰে যদিও তেওঁক যোনে যেনেদৰে বিচাৰে তেনেদৰেই পায়, আৰু সকলোৰে ঈশ্বৰ এজনেই। তেওঁ আত্মীয়তাৰ জৰিৰে সকলোকে একত্ৰিত কৰি বান্ধি ৰাখিছে। যদিও নিজ চকুৰে আজিলৈকে ভগৱানক কোনেও দেখা নাই, তথাপি সৃষ্টি স্থিতিৰ মূলতে এক পৰম সত্তাই যে বিৰাজ কৰে সেই কথা আমি সকলোৱে অনুভৱ কৰিব পাৰোঁ। আমি কোনেও কাহানিও তেওঁ মহিমাৰ কথা কৈ অন্ত পেলাব নোৱাৰোঁ। গছৰ পাত এখিলা লৰিও সিও যেন ভগৱানৰ সেই মহিমাৰ কথাই বখানে। তেওঁ হৈছে নিৰ্গুণ নিৰাকাৰ, আৰু তেওঁ সত্য ৰজ তম এই তিনিও গুণতে বিৰাজমান। তেওঁৱে খনিকৰ ৰূপে এই সমগ্ৰ বিশ্বখনকে তিল তিলকৈ গঢ়ি তুলিছে। তেওঁৱে অন্তৰ্যামী, সৰ্বজ্ঞানী, বিশ্বৰ প্ৰাণ, আত্মা আৰু সৰ্বত্ৰতে বিয়পি থকা সৰ্বশক্তিমান সত্তা। যদি আমি কবিতাটোৰ আক্ষৰিক অৰ্থ ভাঙি চাবলৈ যাওঁ তেতিয়া কবিতাটোৰ মূল ভাৱ কিছু বেলেগ হ'ব, কিন্তু সামগ্ৰিকভাৱে গোটেই কবিতাটো বিচাৰ কৰি চালে ইয়াৰ মূল ভাৱটো এনেধৰণৰেই হ'ব। মই ওপৰত যি সত্য ৰজ তম এই তিনিটা গুণৰ কথা ক'লো, সেইটোৰ ওপৰত পৰীক্ষাত কিন্তু প্ৰায়ে প্ৰশ্ন অহা দেখা যায়। ইয়াৰ ওপৰত মই প্ৰশ্ন উত্তৰ শিতানত তাৰ উত্তৰটো দি দিছোঁ, তোমালোকে এইটো ভালদৰে পঢ়িবা, এইটো পৰীক্ষাত প্ৰায়ে আহে। এতিয়া আহিছোঁ প্ৰশ্ন উত্তৰসমূহৰ ফালে। ক অংশৰ অতি চমু প্ৰশ্ন উত্তৰসমূহ। ১ নম্বৰ, অসমীয়া সাহিত্যত জ্ঞানমালিনীৰ কবি হিচাপে কোনগৰাকী কবিক জনা যায়? উত্তৰ, মফিজুদ্দিন আহমদ হাজৰিকা। এইটো কথা মই মূল ভাৱটোৰ প্ৰথমতেই কৈছিলোঁ যে জ্ঞানমালিনী কবি হিচাপে কাক জনা যায় বুলি। এতিয়া আহিছোঁ ২ নম্বৰ প্ৰশ্নলৈ। মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিখনৰ নাম কি? উত্তৰ, তত্ত্ব পাৰিজাত। ৩ নম্বৰ, বিশ্ব খনিকৰ বুলি লেখকে কাৰ কথা কৈছে? উত্তৰ, ঈশ্বৰৰ। ৪ নম্বৰ, বিশ্ব খনিকৰ কোন শ্ৰেণীৰ কবিতা? উত্তৰ, আধ্যাত্মিক তথা দাৰ্শনিক শ্ৰেণীৰ। ৫ নম্বৰ, মফিজুদ্দিন আহমদ হাজৰিকা কোন যুগৰ কবি? উত্তৰ, মফিজুদ্দিন আহমদ হাজৰিকা
জোনাকী যুগৰ কবি আছিল যদিও তেওঁ জোনাকী কাকতৰ লগত জড়িত নাছিল। এতিয়া আহিছো খংহৰ চমু প্ৰশ্ন উত্তৰসমূহলৈ। 1 নম্বৰ, মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা। মই ইয়াত 4টা দি দিছো, তোমালোকে যিকোনো দুটা লিখিবা। উত্তৰ, সহজ সৰল ঘৰুৱা ভাষাৰ প্ৰয়োগ। খ নম্বৰ, আধ্যাত্মিক তথা দাৰ্শনিক ভাৱৰ প্ৰকাশ। গ নম্বৰ, সহজবোধ্য ৰূপকৰ ব্যৱহাৰ। ঘ নম্বৰ, চুফিবাদী ভাৱধাৰাৰ প্ৰকাশ। এতিয়া আহিছো 2 নম্বৰ প্ৰশ্নলৈ। কবিয়ে ঈশ্বৰক কিয় বিশ্বখনিকৰ বুলি অভিহিত কৰিছে? উত্তৰ, কবি মফিজুদ্দিন আহমদ হাজৰিকাদেৱে বিশ্বখনিকৰ কবিতাটিত উল্লেখ কৰা মতে স্বয়ং ঈশ্বৰেই হৈছে এই বিশ্বৰ সৃষ্টিকৰ্তা। তেওঁৰ কৃপাতে অণু পৰমাণুৰ পৰা আদি কৰি গ্ৰহ নক্ষত্ৰ জোন বেলি আদিৰ লগতে এই বিশ্বত মানৱেও নিজ পৰিয়াল পৰিজনক লৈ জীৱন ধাৰণ কৰি আহিছে। তেওঁৰ অদৃশ্য শক্তিৰ বলতেই জীৱ জড় বৰ্তি আছে আৰু জগতৰ সমূহ কাম পৰিচালনা হৈ আছে। খনিকৰে শিল মাটি কাঠেৰে প্ৰতিমা নিৰ্মাণ কৰাৰ দৰেই তেওঁৱেই অতি সযতনে ত্ৰিলোক অৰ্থাৎ স্বৰ্গ মৰ্ত পাতালৰ সৃষ্টি কৰিছে। যিহেতু জগতৰ সৃষ্টি আৰু পৰিচালনাৰ আঁৰত ঈশ্বৰেই নিহিত হৈ আছে, সেয়েহে কবিয়ে ঈশ্বৰক বিশ্বখনিকৰ বুলি অভিহিত কৰিছে। 3 নম্বৰ, সত ৰজ তম গুণ কি বুজাই লিখা। উত্তৰ, শ্ৰীমদ ভাগৱত গীতাৰ 14 অধ্যায়ত থকা ব্যাখ্যা অনুসৰি সত গুণ সুখদায়ক আৰু জ্ঞানাত্মক। ই জীৱক সুখত আসক্ত কৰি মুগ্ধ কৰে। ৰজ গুণ ৰাগাত্মক অৰ্থাৎ ই মানুহক বিষয়ত আসক্ত কৰে। ৰাজসিক কৰ্মৰ ফল দুখ। তম গুণ অজ্ঞানৰ পৰা হয়। ই জীৱৰ মোহ উৎপাদন কৰে আৰু প্ৰমাদ আলস্য আৰু নিদ্ৰাৰ দ্বাৰা সকলো ঢাকি ৰাখি জীৱক মোহপাশত বন্দী কৰে। সত গুণৰ অধিকাৰী হলে জ্ঞান আৰু সুখ পোৱা যায়। ৰজহ গুণ দুখ নমাই আনে আৰু তমহ গুণে জীৱনলৈ অজ্ঞানতা নমাই আনে। এইখিনিতে এইটো প্ৰশ্নৰ উত্তৰ শেষ হৈছে। এতিয়া আহিছো 4 নম্বৰ প্ৰশ্নলৈ। মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম লিখা। উত্তৰ, জ্ঞানমালিনী আৰু তত্ত্ব পাৰিজাত। 5 নম্বৰ, কবিয়ে বিশ্বখনিকৰক কিয় সৰ্বব্যাপী সৰ্বশক্তিমান বুলি আখ্যা দিছে? উত্তৰ, জ্ঞানমালিনীৰ কবি মফিজুদ্দিন আহমদ হাজৰিকাদেৱে বিশ্বখনিকৰ কবিতাটিৰ জৰিয়তে ঈশ্বৰ তথা বিশ্বখনিকৰৰ মহিমা সুন্দৰভাৱে প্ৰকাশ কৰিছে। বিশ্বখনিকৰ তথা ঈশ্বৰৰ কৃপাতে অণু পৰমাণুৰ পৰা আদি কৰি গ্ৰহ নক্ষত্ৰ জোন বেলি আদিৰ লগতে এই বিশ্বত মানৱেও নিজ পৰিয়াল পৰিজনক লৈ জীৱন ধাৰণ কৰি আহিছে। তেওঁৰ অদৃশ্য শক্তিৰ বলতে জীৱজড় বৰ্তি আছে আৰু জগতৰ সমূহ কাম পৰিচালনা হৈ আছে। পৃথিৱীৰ সকলোটি বস্তুৰ মাজতে ঈশ্বৰ বিৰাজমান। তেওঁৱেই অতি সযতনে স্বৰ্গ মৰ্ত পাতাল এই তিনিও লোকৰ সৃষ্টি কৰিছে। ঈশ্বৰ নিজেই মান আৰু তেওঁৱেই হৈছে মানি। এইখিনিতে এইটো প্ৰশ্নৰ উত্তৰ শেষ হৈছে। আজিৰ ভিডিঅ'টোত ইমানেই। ধন্যবাদ।